অহা যি ৯ এপ্ৰিলত হ'ব লগা অসমৰ যি 16 সংখ্যক বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনৰ কাৰণে মই আজি আমাৰ যি 44 নং গড়েশ্বৰ LAC মই প্ৰচাৰৰ কাৰণে ইয়াত আহিছিলোঁ। ইতিমধ্যে মই দুটা যি প্ৰচাৰ সভাত মই অংশগ্ৰহণ কৰিলোঁ। ইয়াত মানে এই যি গড়েশ্বৰ সমষ্টি, এই গড়েশ্বৰ সমষ্টিৰ যিখিনি ভোটাৰ, যিখিনি ৰাইজ স্বস্ফুটে ওলাই আহিছে আমাৰ মানে পবিত্ৰ কুমাৰ বড়োৰ হৈ, তো সঁচাকৈয়ে মই ইয়াত আহি মই বহুত আপ্লুত হৈছোঁ যে পৰৱৰ্তী যি 9 এপ্ৰিলত হ'ব লগা যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত ইয়াত মানে যি গড়েশ্বৰ সমষ্টিৰ সঁচাকৈ আমি মানে পবিত্ৰ কুমাৰ বড়োই ইয়াত যি জয়ৰ যি এটা মানে জয় হোৱাৰ যি এটা সম্ভাৱনা, এই জয় হোৱাৰ সম্ভাৱনাটো আজি তাৰিখত দেখিছোঁ আৰু নিশ্চয় ইয়াত জয় হ'ব বুলি আজি যিখিনি ইয়াত মানে ভোটাৰসকলে বা ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে স্বস্ফুটভাৱে ইয়ে মানে প্ৰমাণ কৰিছে। মানে এতিয়ালৈকে 15টা সমষ্টি আৰু বাহিৰতো প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কৈছে ইউপিপিএলৰ। তো ইতিমধ্যে আমি আমাৰ যি বিটিআৰ অন্তৰ্গত যি 15টা সমষ্টিত ইতিমধ্যে আমি প্ৰাৰ্থী মানে প্ৰক্ষেপ কৰিছোঁ আৰু সকলো প্ৰাৰ্থীয়ে ইতিমধ্যে মানে যি নিৰ্বাচনী প্ৰচাৰ, এই নিৰ্বাচনী প্ৰচাৰৰ সকলোৱে অংশগ্ৰহণ কৰিছে। নিৰ্বাচনী প্ৰচাৰ এটা তুংগুত মানে ইয়াত আছে আৰু তাৰোপৰি আমি মানে বিটিআৰৰ যি মানে যি বাহিৰত যি মানে 4টা যি সমষ্টি ইয়াতো আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। দেখিছোঁ যে আজি তাৰিখত আজি যি 31 মাৰ্চ, এই 31 মাৰ্চত আজি তাৰিখলৈকে আমি দেখিছোঁ যে পৰৱৰ্তী যি আমাৰ বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত ইউপিপিএলে প্ৰায় মানে 8ৰ পৰা 10টা আমি চিট পাবলৈ সক্ষম হ'ম আৰু আমি পৰৱৰ্তী যি মানে দিছপুৰত যি চৰকাৰ গঠন কৰিব, এই চৰকাৰ গঠন কৰাত মানে আমি নিশ্চয় বৃহৎ এটা অংশীদাৰিত্ব হ'ব বুলি আমি আশা কৰিব পাৰোঁ। ইতিমধ্যে আপুনি গাঁৱে ভূঞে বা বিভিন্ন ঠাইত ঘূৰিছে, মানুহৰ মাজত সোমাইছে। এতিয়া আমাৰ ইউপিপিএল দলৰ পবিত্ৰ কুমাৰ বড়োৰ প্ৰতিদ্বন্দ্বী কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব? নহয়, আজি তাৰিখলৈকে ইয়াত দেখিছোঁ ইয়াত মানে ইয়াত বিজেপিৰ পৰা এজন ইয়াত প্ৰাৰ্থী আছে আৰু ইণ্ডিয়াৰ পৰা এজন ইয়াত প্ৰাৰ্থী আছে। বিজেপি মতলব NDA, ইয়াত এজন প্ৰাৰ্থী আছে, ইণ্ডিয়া এজন প্ৰাৰ্থী আৰু ইউপিপিএলৰ এজন প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থী মই দেখিছোঁ। মই যিমানখিনি মানে আজি ইয়াত অংশগ্ৰহণ কৰিলোঁ, যিখিনি মানে মই গয়া ৰাইজৰ লগত কথা পাতিলোঁ, সঁচাকৈয়ে আজি তাৰিখলৈকে পবিত্ৰ কুমাৰ বড়োৰ বাহিৰে ইয়াত মানে ৰাইজৰ ওচৰত আহিব পৰা নাই, ৰাইজৰ ওচৰত যাব পৰা নাই আৰু পবিত্ৰ কুমাৰ বড়োকে গড়েশ্বৰবাসী ইয়াত মানে বিচাৰিছে। এই হিচাপে নিশ্চয় পবিত্ৰ কুমাৰ বড়ো এই গড়েশ্বৰ যিটো সমষ্টি, এই গড়েশ্বৰ সমষ্টিৰ পবিত্ৰ কুমাৰ বড়োই শেষ হাঁহিটো মাৰিব।